চাওকচোন চৰাই পোৱালি দুটা। আমাৰ ঘৰৰ পিছফালে এডাল তামোল গছ আছিলে। তামোল গছডাল বতাহত ভাঙিল। তাৰে পিছত এই চৰাই দুটা তাতে পৰি আছিলে। তাৰ পিছত দেউতাই আনিলে। চৰাইকেইটাৰ কালাৰ চাওকচোন, ইমান মৰম লগা। কি চৰাই কমেণ্ট কৰি জনাবচোন। ইহঁতক কি খোৱালে ডাঙৰ হ'ব? কমেণ্ট কৰি জনাবচোন। এতিয়া আমি ইহঁতক মেৰিগ'ল্ড বিস্কুট খুৱাম। আগতে পানী খুৱাই লৈছে অকণমান। এতিয়া মেৰিগ'ল্ড বিস্কুট খুৱাব। আৰু এটা আছে এইটো। চাওক কেনেকে ধৰি আছে। এতিয়া 2 নম্বৰটোক খুৱাব। এইটো সৰু হৈ আছে। পাখি গজাই নাই। মাক বাপেকে বিচাৰি আহিব বুলি ভাবিছিলোঁ, এতিয়ালৈকে বিচাৰিব অহা নাই। ইহঁতে খানা খোৱাৰ পিছতে শুৱে। ইমান ধুনীয়া ন কালাৰটো। সিহঁতলৈকে মোৰ ইমান মৰম লাগে। ৰাতি মই ইহঁতক চাবলৈ আহিয়ে থাকোঁ। বেছি চিঞৰিলে মাক মাতি কওঁ ইহঁতৰ ভোক লাগিছে নেকি।
মই ইহঁতক বহুত ভাল পাওঁ। আগতে খোৱালে সৰুটো পৰি পৰি গৈছিলে। এয়া সৰুটোৱে ভালকৈ খোজকাঢ়িব পৰা হোৱা নাই। কেতিয়াবা পৰি পৰি যায়। সিহঁতক মায়ে প্ৰথমতে দালি খুৱাইছিলে, ভাত খুৱাইছিলে, চাউল খুৱাইছিলে, কিন্তু সিহঁতে বমি কৰি দিছিলে। সেইকাৰণে মায়ে কালিৰ পৰা ইহঁতক মেৰিগ'ল্ড বিস্কুট খুৱাইছিলে। মেৰিগ'ল্ড বিস্কুট খুৱাওঁতে বমি কৰা নাই। ইহঁতক কেনেকৈ ডাঙৰ কৰিম সেইটোৱে মোৰ চিন্তা হৈছে। সেইকাৰণে আপোনালোকক কৈ আছোঁ, কি খাই আপোনালোকে মোক জনাবচোন কমেণ্টত। ইহঁতক ডাঙৰ কৰি উৰাই দিব পাৰিলে মোৰ মনটো যে কিমান ভাল লাগিব। এয়া চাওকচোন কেনেকৈ টোপনি মাৰি আছে। ভালকৈ চকু ফুটাই নাই। আকৌ এটাহে চকু মেলে, এটা চকু নেমেলে, কিয় বা?